যোৱা 7 দিন আগত ইউটিউবত ট্ৰেণ্ডিং নাও মিডিয়াৰ প্ৰডাকশ্যনত এটা ট্ৰেইলাৰ আহিছে 22 আগষ্টত মুক্তি লাভ কৰিব লগা ছবি তাৰিখ। মুখ্য চৰিত্ৰত অভিনয় কৰিছে অৰুণ নাথে। হয়, 2 বছৰ আগত মুক্তি লাভ কৰা ৰবি শৰ্মাৰ শ্ৰী ৰঘুপতি নামৰ ছবিখনত সলমান খান নামৰ এটা ব্যতিক্ৰমী চৰিত্ৰত অভিনয় কৰি নিউ জেনেৰেশ্যনৰ মাজত চৰ্চিত অভিনেতা অৰুণ নাথ। বলরাম সলমান খান কি? আরে সলমান খান মোর জন্ম খিতুত আগতে হয়েছিল, কি পিছত ফেমাস হয়েছে, মোর কি দুখ যাকে বন্ধুবান তোমার কথা। তাৰিখ নামৰ ট্ৰেইলাৰটোত কিনো আছে, আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ, মই কাৰ্তিক আৰু সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল অসমীয়া চিত্ৰ কথাত। 2 মিনিট 46 ছেকেণ্ডৰ ট্ৰেইলাৰটোত ছবিখনৰ বিষয়ে ভালকৈ গম নাপায়। নিৰ্মাতাসকলে ট্ৰেইলাৰটোত ছবিখনৰ বাবে ভালকৈ ছাছপেন্স ৰাখিছে। ট্ৰেইলাৰটোত প্ৰথম 70 ছেকেণ্ডমানত কোন ফিল্ম ফেষ্টিভেলত ছবিখন প্ৰদৰ্শিত হৈছে তাক দেখাইছে। তাৰ পাছত অসমৰ মুখ্যমন্ত্ৰী ক্ৰমে সন্মানীয় তৰুণ গগৈ ডাঙৰীয়া, সন্মানীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু আমাৰ সকলোৰে মামা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ শপত গ্ৰহণৰ তাৰিখ আৰু লগতে কিছুমান পেপাৰ কাটিং দেখাইছে। যিহেতু ষ্টৰিটো ট্ৰু ইভেণ্ট অৰ্থাৎ সঁচা ঘটনাৰ ওপৰত আধাৰিত বুলি জনাইছে, চ' অসমৰ ৰাজনীতিও ইয়াত সাঙুৰ খাই থাকিব যেন লাগিছে। 70 বছৰমান বয়সৰ এজন ব্যক্তি, পেছাত শিক্ষক, অৰুণ নাথ এজ এ দুৰ্লভ দত্ত। ছাৰ, আপুনি আকৌ ভুল কৰিলে মুখ্যমন্ত্ৰীৰ নামটো। দেখাত এনেকুৱা লাগিছে যেন মানুহজন অলপ অসুস্থ, ব্যক্তিগতভাৱে কিবা এটা ডাঙৰ বস্তু হেৰাই পেলাইছে, যিয়ে মানুহজনৰ মনটোক জুৰুলা কৰি পেলাইছে। মানুহজনে চাগে বহুত দিনৰ পৰা কিবা এটা বস্তু বিচাৰি আছে আৰু তেওঁ তাত সফল হ'ব পৰা নাই। ট্ৰেইলাৰটোত দেখুওৱা মতে তেওঁক এজন মানুহেও বিচাৰি আছে, যিয়ে তেওঁক সহায় কৰিব যেন লাগিছে। মানুহজন হয়তো তেখেতৰ পুৰণা ছাত্ৰ, ৰিপৰ্টাৰ নাইবা কোনোবা পুলিচমেনো হ'ব পাৰে। এই চৰিত্ৰটোত অভিনয় কৰিছে বলোৰাম দাসে। 2-3টামান দৃশ্য পুলিচ ষ্টেচনৰো আছে আৰু লগতে বেছি সংখ্যক দৃশ্য গুৱাহাটী মহানগৰীৰে হয়। তাত 30 অক্টোবৰ 2021 তাৰিখটো মেনশ্যন হৈ আছে। আৰু যদি মই ভবা ধৰণৰ হয়, 2008 চনৰ 30 অক্টোবৰ তাৰিখে গুৱাহাটী মহানগৰীত সংঘটিত হোৱা ভয়ানক চিৰিয়েল বোম ব্লাষ্ট ঘটনাটোও ইয়াত জড়িত হ'ব পাৰে। ভাবিলে কি ভয় লগা আছিল সেই দিনবোৰ। ছবিখন পৰিচালনা কৰিছে হিমজ্যোতি তালুকদাৰে। তেওঁ পৰিচালনা কৰা এইখন দ্বিতীয় মুভি। ইয়াৰ আগত তেওঁ কেলেণ্ডাৰ নামৰ এখন ছবি পৰিচালনা কৰিছিল। মই ছবিখনৰ ওপৰত বহু আশাবাদী। ছবি গৃহত মুক্তি লাভ কৰাৰ পাছত যদি ৰিভিউ লাগে নিশ্চয় জনাব। তো বন্ধুসকল, আজিলৈ এৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি নতুন হয় নিশ্চয় ছাবস্ক্ৰাইব কৰিব। আশা কৰোঁ সকলোৰে ভাল। সোনকালে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই, ধন্যবাদ, জয় অসম।